নমস্কাৰ বন্ধুসকল, বি ৱৰ্কছলৈ আপোনালোকক স্বাগতম। এইটো এটা শিলগুটি। ইয়াক যদি মই ওপৰলৈ মাৰি পঠিয়াওঁ, ভিতৰলৈ আহিব, কাৰণ মধ্যাকৰ্ষণ বল। কিন্তু আমি যদি ইয়াক জোৰেৰে মাৰি পঠিয়াওঁ যাতে ই পৃথিৱীৰ মধ্যাকৰ্ষণ বলৰ বিপৰীতে ক্ৰিয়া কৰে আৰু গতি কৰে, চন্দ্ৰ পাৰ হৈ যায়, ধৰি লোৱা যাওক মংগল গ্ৰহ পাৰ হৈ গৈছে, শুক্ৰ গ্ৰহ পাৰ হৈ গৈছে, শনি গ্ৰহ পাৰ হৈ গৈছে, এনেদৰে ই গৈ আছে। সূৰ্যৰ মধ্যাকৰ্ষণ বলৰ বিপৰীতে ই গৈ আছে। ধৰি লওক হাতীপতিৰ বাহিৰলৈকে গতি কৰি গৈ আছে, গৈ আছে, গৈ আছে, গৈ আছে, কিন্তু ই কলা গহ্বৰৰ পৰা কেতিয়াও আঁতৰি যাব নোৱাৰে। অৰ্থাৎ কলা গহ্বৰ এনেকুৱা এটা ঘটনা বুলি আমি ক'ব পাৰোঁ, যাৰ পৰা বিশ্বব্ৰহ্মাণ্ডৰ কোনো সৃষ্টিয়েই আঁতৰি যাব নোৱাৰে। অৰ্থাৎ সৃষ্টি হ'লে যে ধ্বংস হ'ব, ই এক প্ৰমাণ। আমি যদি চাওঁ, এই বিশ্বব্ৰহ্মাণ্ডত এনেকুৱা অসংখ্য কলা গহ্বৰ আছে, যিবোৰ আমি চেক কৰোঁ। এইখন আমাৰ বিশ্বব্ৰহ্মাণ্ড। ইয়াৰ সমান্তৰালভাৱে কলা গহ্বৰ ইয়াৰ বিপৰীত দিশত ক্ৰিয়া কৰে। অৰ্থাৎ কোৱা হয় যে আমাৰ ইউনিভাৰ্ছ বিশ্বব্ৰহ্মাণ্ডখন বিশাল হৈ গৈ আছে। অৰ্থাৎ এনেকুৱা কোনো কলা শক্তিয়ে আমাৰ বিশ্বব্ৰহ্মাণ্ডখনক টানি আছে। তাৰ মধ্যাকৰ্ষণ বল ইমানেই বেছি যে তাৰ পৰা পোহৰো পাৰ হৈ যাব নোৱাৰে বুলি বিজ্ঞানীসকলে তথ্য দাঙি ধৰিছে। ইয়াৰ সময় খুব শ্ল', সময়ৰ অস্তিত্ব খুব শ্ল' বুলি কোৱা হয়। তো আমি যদি চাওঁ, এনেকুৱা এই বিশ্বব্ৰহ্মাণ্ডখনৰ সৃষ্টিৰ আঁৰত ধ্বংসৰ যি ঘটনা ঘটি আছে, সেইবোৰৰ বিষয়ে আমি অধ্যয়ন কৰাৰ অতি প্ৰয়োজন আছে। সূৰ্যতকৈ বিশাল নক্ষত্ৰ আমাৰ বিশ্বব্ৰহ্মাণ্ডত আছে। কলা গহ্বৰসমূহে কি ধৰণে সৃষ্টিক ধ্বংস কৰিব পাৰে, সেই বিষয়ে এংলো অষ্ট্ৰেলিয়ান অবজাৰভেটৰীৰ দ্বাৰা পৰ্যবেক্ষণ কৰি থকা হৈছে। লগতে তেওঁলোকে তথ্য কিছুমানৰ সহায়ত কৈছে যে ইয়াত বিশ্বব্ৰহ্মাণ্ডত কলা গহ্বৰৰ উপৰিও আৰু অসংখ্য এনেকুৱা ঘটনা আছে, যাৰ সহায়ত ধ্বংসৰ হ'ব পাৰে। তাৰে এজন বিজ্ঞানী কি কয় শুনক। আমি দেখিছোঁ যে সৌৰজগতত ব্লেক হোল আছে, বহুত অসংখ্য ব্লেক হোল আছে। আমি ৰিচাৰ্চ কৰি গৱেষণা কৰি পাইছোঁ অসংখ্য ব্লেক হোল আছে। শতকৰো এতিয়ালৈকে ওপৰ ব্লেক হোল আছে। কিন্তু তাতোকৈ ডাঙৰ কথা যে ছুপাৰ ন'ভা বুলি এক বিশেষ শক্তিশালী মহাজাগতিক ঘটনা হয়, যাৰ পৰা ইমান ডাঙৰ হয় যে ই ধ্বংসৰ অন্য এক ৰূপ। কলা গহ্বৰৰ লগতে দ্বিতীয় ধ্বংসকাৰী স্বৰূপ হৈ গ'ল ছুপাৰ ন'ভা। এই ছুপাৰ ন'ভাবিলাক সৃষ্টি হয়, কেনেধৰণে সৃষ্টি হয় তাক আমি ভালদৰে অধ্যয়ন কৰিবলৈ হ'লে দেখা যায় যে আমি স্পেচ কমাৰ্চত পৰ্যবেক্ষণ কৰি আছোঁ।
মহাকাশযান ৰকেট ছায়েন্সৰ দ্বাৰা আমি ইয়াক পৰ্যবেক্ষণ কৰিবলৈ বিচাৰি আছোঁ। পৰ্যবেক্ষণ চলি আছে। অসংখ্য মহাজাগতিক ঘটনাৰ ওপৰত পৰ্যবেক্ষণ চলি আছে। তাৰ ভিতৰত দুটা আটাইতকৈ গুৰুত্বপূৰ্ণ হৈ গ'ল কলা গহ্বৰ আৰু ছুপাৰন'ভা। এই দুটা বিষয়ৰ ওপৰত আমি গৱেষণা কৰি আছোঁ। ছুপাৰন'ভাৰ সৃষ্টিৰ আঁৰতে আছে যেতিয়া দুটা মেছিভ সূৰ্যৰ দৰে নক্ষত্ৰ ইটো সিটোৰ ওচৰে ঘূৰিবলৈ ধৰে, তেতিয়া ইহঁতৰ বিস্ফোৰণৰ ফলত ছুপাৰন'ভাৰ সৃষ্টি হয়। ডাঙৰ ধৰক এটা এক্সপ্ল'জন বুলি আমি ক'ব পাৰোঁ। এয়া হৈ গ'ল এংলো অষ্ট্ৰেলিয়ান অবজাৰভেটৰীৰ দ্বাৰা অবজাৰভেশ্যন হয়, য'ত নেকি সৃষ্টিৰ আঁৰত যে ধ্বংস বিৰাজ কৰি আছে এই বিশ্বৰ ব্ৰহ্মাণ্ডত, তাৰ ওপৰত পৰ্যবেক্ষণ কৰি থকা হৈছে। এনেধৰণৰ পৰ্যবেক্ষণৰ দ্বাৰা আমাৰ মানৱ সভ্যতাৰ অস্তিত্বৰ কাৰণে বহুতখিনি কৰিবলগীয়া কাম আছে। এয়া মই ছুপাৰন'ভাৰ দৃশ্য আপোনালোকক দেখাইছোঁ। বিস্ফোৰণৰ এক দৃশ্য। এই বিস্ফোৰণ ইমানেই শক্তিশালী যে ইয়াৰ ওচৰ পাজৰৰ যিমান মহাজাগতিক বস্তু আছে, গ্ৰহ নক্ষত্ৰ আছে, সকলোবিলাক ই ধ্বংস কৰে। আৰু এনেদৰে ধ্বংস আৰু নতুনকৈ সৃষ্টি হয়। সৃষ্টি হ'লে ধ্বংস হ'ব।